ভৰ্তি হৈছে আৰু এইবাৰ আপোনালোকে জানি ভাল পাব যে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙত মেট্ৰিকৰ ৰিজাল্টটো ধুনীয়া হৈছে। এইবাৰ মেট্ৰিকৰ কাৰ্ড পালোঁ, ধুনীয়া ধুনীয়া অসমমালাৰ ৰাস্তা হ'ল, ইউনিভাৰ্চিটিও হ'ব। এতিয়া মোক বহুত মানুহে কৈ আছে যে আমি প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱা নাই, হয় নেকি কথাটো? ঘৰ কিমানে পোৱা নাই হাত দাঙকচোন। আমাৰ কাৰ্বি আংলঙত বহুত মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই। কিয় পোৱা নাই? ঘৰ পাবৰ কাৰণে পঞ্চায়তৰ মানুহবিলাকে গৈ তাকে আমি এটা এটা অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। হ'ব? আমাৰ আপোনালোকে লাখপতি বাইদেউৰ কথা শুনি, লাখপতি বাইদেউৰ ফৰ্ম যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোক, আৰু যিসকলে কৰা নাই তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকে মহিলাৰ আত্মসহায়ক গোট বনাব। এতিয়া এই লাখপতি বাইদেউৰ আপোনালোকে ফৰ্ম পাব। যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে তেওঁলোকক খুব কম দিনৰ ভিতৰতে তেওঁলোকৰ বেংক একাউণ্টত, যোনে যোনে ফৰ্ম ফিল আপ কৰা নাই কাউন্সিলক গৈ মই তেওঁলোকৰ আৰু এবাৰ ফৰ্মটো ফিল আপ কৰাই লৈ ল'ম। এইটো মহিলাৰ কাৰণে আমি এইটো আঁচনি দিছোঁ। শ্ৰদ্ধা ৰাইজ, আমাৰ ল'ৰা ছোৱালী আছে, ঘৰত চাকৰি নাই, ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। আজি আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিলোঁ। কোনেও টকা পইচা ঘোষ দিব নালাগে, বিনা পইচাত আজিকালি চৰকাৰী চাকৰি হয়। আৰু কাৰ্বি আংলঙৰ ল'ৰা ছোৱালী এইবাৰ আনকি মেজিষ্ট্ৰেটো হৈছে। অকল 3rd গ্ৰেড 4th গ্ৰেড নহয়, তেওঁলোকে এইবাৰ মেজিষ্ট্ৰেটৰো চাকৰি পাইছে। আজি মই আপোনালোকক ক'ব খুজিছোঁ যে মই অসমত আকৌ এই বছৰৰ ভিতৰতে নতুনকৈ 50,000 চৰকাৰী চাকৰি, 50,000 আমাৰ ল'ৰা ছোৱালীসকলে জুলাই মাহত পুলিচৰ দৌৰা আৰম্ভ হ'ব। ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4 মেজিষ্ট্ৰেট, আমাৰ যাতে ৱেষ্ট কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীসকলে এই পৰীক্ষাবিলাকত এতিয়াৰ হিল ৰিজাৰ্ভেশ্যন আছে, যাৰ হিল ট্ৰাইবৰ ৰিজাৰ্ভেশ্যন নাই তেওঁলোকে মেৰিটত গভৰ্ণমেণ্ট চাকৰি পাব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, কাৰ্বি আংলঙত এইবাৰ পৰীক্ষাৰ ৰিজাল্ট আমি গভৰ্ণমেণ্ট কলেজ আৰু বিভিন্ন শিক্ষানুষ্ঠান চাকৰি বাকৰিবোৰ ৱেষ্ট কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীয়ে নাপাব। সেইকাৰণে পঠাব। কলেজলৈকে কেনেকৈ পঠাম? বোলে CMAটো কৈছে কলেজত পঠাব লাগে, কিন্তু এডমিশ্যন ল'লেতো মেট্ৰিক পাছ কৰিলে তেওঁলোকৰ ল'ৰা ছোৱালী কলেজত এডমিশ্যন ল'ব, 1 টকাও এডমিশ্যন ফিজ দিব নালাগে, কম যায়। যিবিলাক ছোৱালীয়ে কলেজত এইবাৰ এডমিশ্যন ল'ব তেওঁলোকৰ বেংক একাউণ্টত বিনামূলীয়া এডমিশ্যনৰ উপৰিও মই আৰু 10,000 টকা তেওঁলোকক, আৰু 1 বছৰ নহয়, হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত পাব 10,000, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত পাব 10,000, হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত পাব 10,000, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত পাব 12,500, সেকেন্ড ইয়াৰত পাব 12,500, থাৰ্ড ইয়াৰত পাব 12,500, ফোর্থ ইয়াৰত পাব 12,500।
ইউনিভাৰ্চিটিত যায় তাই কয় 25,000 টকা তাই ৰাইজ কাৰ্বি আংলঙত বহুত ডেভেলপমেণ্ট হ'ল ইমান ধুনীয়া ষ্টেডিয়াম ৰাস্তা ঘাট হ'ল মানুহৰ মাজত সুন্দৰ সম্পৰ্ক হ'ল বিজেপি চৰকাৰে কাৰ্বি আংলঙলৈ স্থায়ী শান্তি দিয়ে এইবাৰ এই স্থায়ী শান্তিৰ লগত কাৰ্বি আংলঙত আমি শিক্ষাৰ পৰিৱেশ আমি ভাল কৰিব লাগিব আৰু সেইকাৰণে এইবাৰ মই কাৰ্বি আংলঙত এখন নতুন ইউনিভাৰ্চিটি স্থাপন কৰাৰ বাবে সিদ্ধান্ত যাতে কাৰ্বি আংলঙৰ ল'ৰা ছোৱালী গুৱাহাটীত যাব নালাগে শিলচৰত যাব নালাগে কাৰ্বি আংলঙতে আমি MA পঢ়াৰ ব্যৱস্থা MSc পঢ়াৰ ব্যৱস্থা আমি কৰিব শ্ৰদ্ধাৰ ৰাইজ কাৰ্বি আংলঙত এগ্ৰিকালচাৰ কলেজ হ'ব মেডিকেল কলেজ হৈ গ'ল ল কলেজ আৰু মডেল কলেজৰ কাম আজি আৰম্ভ হৈ গ'ল ইয়াৰ লগত যদি এখন নতুন বিশ্ববিদ্যালয়ো হয় কাৰ্বি আংলঙত এটা সুন্দৰ শিক্ষাৰ পৰিৱেশ এটা চলি থাকিব শ্ৰদ্ধাৰ ৰাইজ ডিষ্ট্ৰিক্ট কাউন্সিলৰ ইলেকশ্যনত আহোঁতে মই যিকেইটা ৰাস্তাৰ কথা কৈছিলোঁ তাৰ মোটামুটি গোটেইকেইটা মই চেংচন কৰি দিলোঁ তথাপিতো আমাৰ কাৰ্বি আংলঙত বিশেষকৈ ৱেষ্ট কাৰ্বি আংলঙত ৰাস্তা ঘাটৰ সমস্যা বহুতখিনি আছে গতিকে Thank you. Non kami kenal dulu, tapi apa yang kita katakan, non tak apa dalam, non lahai abang itu kami non depan, BJP government, kami BJP party itu sih, dan dia akan bikin kursi kami ketua ini, lahai abang party yang tetapi, BJP party akan dulu বিস্তাৰ সৰু কাম আছে কৰি হ'ব নেন ক্লেম হুইলাৰটো ৰিপেয়াৰ কৰিব লাগে হয় ন আমি এতিয়াতো 2টা বাজিছে 4টা বজাত গৈ শিলচৰ উপস্থিত হ'ব লাগিব 4:30 5টা বজাৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ শিলচৰত ৰোড শ্ব' আছে আৰু ৰোড শ্ব'ত মই ভাগ ল'ম মাইকটো বন্ধ মাইকটো আৰু আজি আমাৰ 3খন মিটিং হ'ল বোকাজানত এখন মিটিং হ'ল এখন মিটিং হাওৰা ঘাটত হ'ল এখন বৈঠালাংচুত হ'ল আৰু 3খন মিটিঙৰ পৰা মই এটা কথা বুজি পাওঁ যে আমি 3 লাখ ভোটতো জিকিমেই 4 লাখ ভোটৰ কাৰণে আমাৰ ইয়াত সবে চেষ্টা কৰি আছে আৰু দেখা পোৱা গৈছে যে আপুনি মিটিং হঠাৎ আহিলে দোকানী লগাই সকলোৱে একেলগে নাচে তাক লৈ আজি প্ৰধানমন্ত্ৰীয়ে কৈছে যে তেওঁ চিনেমালৈ যাওক নহ'লে তেওঁ চব মানুহৰ কথা বেয়াকৈ ক'ব নালাগে মানুহে নাচে এটা মানুহক সব মানুহক কেনেকৈ চিনেমাত যাব পাৰিব মই বাৰু চিনেমাত গ'লোৱে বাকি মানুহবোৰ কেনেকৈ চিনেমাত যাব সেইকাৰণে কংগ্ৰেছৰ মানুহবিলাকে মানুহৰ আবেগ মানুহৰ অনুভূতি মানুহৰ ভাল পোৱা মানুহৰ ফুৰ্তি মানুহৰ বেদনা এইবিলাক বুজি নাপায় মই নিজে নাচাটো মই নাচিব পাৰোঁ পাব্লিকে কিয় নাচে মানে আমাক ভাল পায় মোদীজীক ভাল পায় এই কথাটো কংগ্ৰেছে বুজি নাপায় কাৰণে আজি কংগ্ৰেছৰ অসমত এইটো অৱস্থা হৈছে ভিডিঅ'টো তেওঁ কৈছে যদি যোৰহাটত বৰষুণ হৈ জিকে তেতিয়াহ'লে আপুনি চব ইলেকশ্যন গোটেই অসমতে হৈছে এটা সমষ্টিৰ লগত অসমে গোটেই অসমখন জড়িত নহয় কিন্তু এটা কথা যিসকলে এনেই এইবিলাক আলোচনা কৰি আছে
তেওঁলোকক মই চিম্পলি কৈছোঁ যে আমি 2 লাখৰ এটা তলত ভোটতো যোৰহাটত নিজিকোঁ, 2 লাখৰ ওপৰত আমি জিকি আছোঁ। যোনে ইলেকশ্যন বুজি নাপায়, অদৰকাৰী কথা কৈ থাকে, তেওঁলোকৰ কাৰণে যি আছে ঠিক আছে, কিন্তু যোৰহাটত মানুহ ইমান ৰিড কৰাত ভুল নহয়। 2 লাখ ভোটত বিজেপি জিকি আছে। ভূপেন বৰাটো নিজেই বিজেপিত আহিব, 2 দিন পিছত তেওঁ এপ্লিকেশ্যন কৰি থাকিব, আহিব লাগে। তেওঁৰ কথা আপোনালোকে গুৰুত্ব দি আছে, বাকীটো কোনেও গুৰুত্ব নিদিয়ে। গোটেই ইলেকশ্যনৰ গোটেই জেগাত তেওঁ কোনোবা এখন তেওঁৰ কথা শুনিব মানুহ আহিলে নেকি? ইভেন মাইনৰিটি এৰিয়াটো অহা নাই। গতিকে মানুহে জানেই যে এওঁ বিজেপিত গৈ আছে বুলি। একো নাই, 1% কংগ্ৰেছৰ মানুহ আহিলে আমি কি কৰিম কওক? আমাৰখিনিতো আহি গ'ল, আমিতো 100% ভোট নাপাওঁ, আমি 50% পাওঁ। আমাৰ মানুহখিনিতো আহিলে, কংগ্ৰেছৰ মানুহখিনি যদি বুথত আনিব পৰা, তাৰ দুখটো মই ল'ম নেকি এতিয়া? তাৰমানে কংগ্ৰেছৰ মানুহখিনিকো পুলিং বুথত মই আনিব। যদি কংগ্ৰেছৰ পুলিং এজেণ্ট নাথাকে, কংগ্ৰেছৰ টেবুল নাথাকে, তেতিয়া মানুহ ক'ৰ পৰা হ'ব? 5টাতে ক্লিন চুইপ, ইলেকশ্যনে নাই। অসমত 11 চিটত কোনো ইলেকশ্যন নাই। বাকী 2টা চিটতো মোটামুটি আমাৰ কণ্ট্ৰলত আহি গৈছে। নগাঁওতো বহুত ভাল হৈ আছে। মোৰ 23 তাৰিখে কেম্পেইন আছে ৰূপহী চামগুৰি, তাৰপিছত মই এটা ক্লিয়াৰ পিকচাৰ ক'ব পাৰিম। কিন্তু এতিয়া আমাৰ পজিশ্যন বহুত ভাল। কংগ্ৰেছটো নায়েই, কণ্টেষ্টটো আমাৰ হৈ আছে UDFৰ লগত। নগাঁৱত আমাৰ কণ্টেষ্ট UDFৰ লগত হৈ আছে, কৰিমগঞ্জৰ কণ্টেষ্ট আমাৰ UDFৰ লগত হৈ আছে। কংগ্ৰেছটো পিকচাৰতে নাই। ধুবুৰীটোৰ ক্ষেত্ৰত এতিয়ালৈকে ধুবুৰীত যোৱা নাই, 3rd ফেজত আছে। 25 তাৰিখৰ পিছত ধুবুৰীৰ কথা চাওক। প্ৰথম পৰ্যায়তে বিনাকান্দি সমষ্টিত এইবাৰ আমি প্ৰায় 1 লাখ ভোট পাইছোঁ, 80-90 হাজাৰ। সংখ্যালঘুৱে ভোট নিদিলেতো তাত 80-90 হাজাৰ ভোট আমি পাব নোৱাৰোঁ। আপোনালোকেও খবৰ কৰক, কাৰণ সংখ্যালঘু সংখ্যাগুৰু এই ভাগটোৰ কথা নাই। সকলো মানুহে মোদীজীৰ পৰা উপকৃত হৈছে, সবকা সাথ সবকা বিশ্বাস। গতিকে মোদীজীক সকলোৱে ভোট দিয়ে। আমাক পিছত ভোট দিব নিদিব বেলেগ কথা, কিন্তু মোদীজীক সকলোৱে ভাল পায়। এখন দি বাকী সকলোতে বিজেপি আগবাঢ়ি আছে। কিন্তু নগাঁও আৰু কৰিমগঞ্জত UDFৰ লগত আমাৰ কণ্টেষ্ট আছে। ইলেকশ্যনৰ পিছত মই আপোনালোকক ক'ব পাৰিম কি হৈ গ'ল, কিন্তু আমি ডেইলি আমি আগবাঢ়ি গৈ আছোঁ। ভূপেন বৰা কথাটো, ভূপেন বৰা চেপ্টাৰটো এইটো বাদ দিয়ক আৰু এইটো সুধি থাকি লাভ নাই। আৰ্টিকল 244A হৰেণ সিং বে অলৰেডি পাৰ্লিমেণ্টত বিল ছাবমিট কৰিছে। অমৰ সিং টিছুৱেও ছাপোৰ্ট কৰিব, হ'ব।